বন্ধুসকল, আজি আমি এইখিনি বেকাৰী বিস্কুট টেমাখিনি ডেকৰেট কৰিম আৰু শেষলৈকে চাই থাকিবা দেই। কেনেকৈ আমি ডেকৰেট কৰোঁ চাই থাকিবা দেই। ইয়াত এতিয়া 12টা আছে আৰু আমি 6টা কালাৰ কৰিম। কেলে কৰিম চাই থাকিবা। গজাল এটা গৰম কৰি আৰু মই কৰিব নোৱাৰো কেনে মোৰ আম্মাই কৰিব দেই। ফুটা কৰি হৈ গ'ল আৰু এতিয়া আমি এইখিনি ৰুম। যদি নভৰাও তেতিয়া পানী যেতিয়া দিম তেতিয়া এনেকৈ পুলিটো ফাকৰ পৰা পানী পৰি যাব নহয় আৰু আমাৰ ঘৰটো লেতেৰা হৈ যাব। আৰু ইয়াত থৈ দিলে তেতিয়া ফাকৰ পৰা পানীখিনি ওলাব নে পানী দিওঁতে তেতিয়া ইয়াতে থাকিব, তেতিয়া পেলাই দিবলৈও পাৰিব আৰু পুলিটোৱে পানীও পাই থাকিব। এতিয়া গম পালা আমি কেলে 6টা কালাৰ কৰিছিলোঁ, 6টা কেলে কালাৰ নাই কৰা। চোৱা আমি কেলে এনেকুৱা ডিজাইন দিছিলোঁ, কেলে মানে সিহঁতি আমাৰ পৰ্দাৰ নিচিনা একেই হয়। এতিয়া আমি ভৰাই দিম।
থৈ দিম। আমি এতিয়া ক'ত থম চাবা দেই। উল্টা হৈছে।